অসম নামটোৰ কেতিয়া প্ৰচলন হয়? ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰটো হ'ল খ্ৰীষ্টীয় নৱম দশম শতিকাত মানত। অসমৰ পুৰণি নামটো কি? কামৰূপ প্ৰাগজ্যোতিষপুৰ। প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? মাধৱ কন্দলী। মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি? উত্তৰটো হ'ল ৰাম সৰস্বতী। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰটো হ'ল বৰ্তদেৱ। প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? উত্তৰটো হ'ল পদ্মাৱতী দেৱফুকননী। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰটো হ'ল ধৰ্মপুস্তক আত্মাৰাম শৰ্মা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল? উত্তৰটো হ'ল ধৰালৈ যিদিনা নামিব সৰগ সত্যপ্ৰসাদ বৰুৱা। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখনক কি? উত্তৰটো হ'ল অক্সফৰ্ড ইংলিছ ডিক্সনাৰী। অসমত প্ৰথম ইংৰাজী-অসমীয়া অভিধান কোনে প্ৰণয়ন কৰে? উত্তৰটো হ'ল বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য। বন্দো কি চন্দেৰে নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন? উত্তৰটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। অলিভাৰ টি কাৰ্টাৰ কোন? অসমৰ প্ৰথম বৰ্তালোচনী অৰুণোদয়ৰ প্ৰতিষ্ঠাক প্ৰমোদক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰ সুৰকাৰ কোন আছিল? উত্তৰটো হ'ল কমলাপ্ৰসাদ আগৰৱালা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম ঠাই কিমান চনত জন্ম হৈছিল? পদ্মনাথ গোহাঞিবৰুৱা। শিৱসাগৰ, ডিচেম্বৰ 1917 চন। অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা IAS কোন? পাৰুল দাস। অসমৰ প্ৰথম মহিলা ACS কোন? সুচিব্ৰতা ৰায়চৌধুৰী। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল শ্ৰীধৰ কন্দলী। শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল? উত্তৰটো হ'ল সন্দীপনী। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰটো হ'ল দ্য আছাম ট্ৰিবিউন। নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তনঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামকৰণ কৰা হৈছে? উত্তৰটো হ'ল পাতশিলা। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰটো হ'ল বিষ্ণুৰাম মেধি। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তানজন কোন বাৰু? ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল? উত্তৰটো হ'ল ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। লণ্ডন বিশ্ববিদ্যালয়ৰ ডিলিট সন্মান লাভ কৰা ব্যক্তিজন কোন? উত্তৰটো হ'ল সূৰ্যকুমাৰ ভূঞা। কোন চনত কৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী নামৰ আলোচনীখন? প্ৰথম সম্পাদকজন কোন আছিল? 1889 চনত কলিকতাৰ পৰা প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ এসময়ত পখী নামৰ ঘৰটো কি নামেৰে জনাজাত?
জ্যোতি ভাৰতী। বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ কি আছিল? প্ৰিয়লতা দত্ত। কোন কবিৰ কবিতা মৃত্যুটো এটা শিল্প? জীৱনৰ কঠিন শিলত কটা নিৰ্ভুৱ ভাস্কৰ্য। হীৰেন ভট্টাচাৰ্য। ইংৰাজৰ ৰাজত্বকালত 1901 চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী? উত্তৰটো হ'ল চন্দ্ৰপ্ৰভা শইকীয়া। বিন বৰাগী কবিতা পুথিৰ ৰচক কোন? উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰসিদ্ধ চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানিত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে। সভা বুলিলে কি বুজা? উত্তৰটো হ'ল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্য কোন? উত্তৰটো হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰী। 2007 চনৰ চাপৰত অনুষ্ঠিত হ'বলগীয়া অসমৰ সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন? উত্তৰটো হ'ল কনক সেন ডেকা। 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন? উত্তৰটো হ'ল নলিনীধৰ ভট্টাচাৰ্য। 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? উত্তৰটো হ'ল ৰতন ধিয়াম। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি? উত্তৰটো হ'ল পদ্মনাথ গোহাঞি বৰুৱা ভানুমতী। অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান? আষ্ট্ৰিক জাতি। বিষ্ণু ৰাভাৰ কোন চনত কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল? 1969 চনত 20 জুন তাৰিখে ৰাতি 2:25 বজাত মৃত্যু হৈছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম গোস্বামী। তৃতীয়গৰাকী কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰটো হ'ল ল'ৰা বন্ধু। সম্পাদক কৰুণাভিৰাম বৰুৱা। 2004 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন? উত্তৰটো হ'ল হীৰেন্দ্ৰনাথ দত্ত। জোনাকৰে ৰাতি অসমীয়াৰ মাটি জিলিকি জিলিকি পৰে ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছিল? লতা মংগেশকাৰ। 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন? উত্তৰটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে। উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল মৃত্যুঞ্জয়। অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? উত্তৰটো হ'ল অৰুণোদয়। সম্পাদক ডক্টৰ নাথান ব্ৰাউন। কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাথ শিলভদ্ৰ? উত্তৰটো হ'ল ৰেৱতীমোহন দত্ত চৌধুৰী। সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰটো হ'ল বনফুল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰি-জীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন? ৰজনীকান্ত বৰদলৈ।
এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় বঁটা পুৰস্কাৰ, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন? সাহিত্য তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়া। বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি? উত্তৰটো হ'ল দহিকতৰা আৰু কেতেকী। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়? উত্তৰটো হ'ল লীলা বাইদেউ। অসম সাহিত্য সভানেত্ৰী পদই অনুষ্ঠিত পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। অলকানন্দা গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। কি নাম আছিল তেওঁৰ? নলিনীবালা দেৱী। পুথি অধ্যয়ন বিদ্যা উপাৰ্জনা ঘাই উপায়। এইষাৰ উক্তি কাৰ? উত্তৰটো হ'ল সত্যনাথ বৰা। হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে? হালধীয়া চৰাইয়ে বাও ধান খায়। জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল আদাহ্য নামৰ কথাছবিখন। প্ৰশ্ন হ'ল সাহিত্যিক গৰাকীৰ নাম কি? মামণি ৰয়ছম গোস্বামী, ইন্দিৰা গোস্বামী। মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? গংগাধৰ কায়স্থ। অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি? উত্তৰটো হ'ল চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল? উত্তৰটো হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। অসমীয়া ভাষাৰ প্ৰথম চনেট ৰচোতা গৰাকী কোন? উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক উপন্যাসখন কি? অপদাৰ্থ। নৱকান্ত বৰুৱা ৰচিত। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখন সম্পাদিকা কোন আছিল? 1928 চনত প্ৰকাশিত গড় জেউথী। সম্পাদিকা কনকলতা চলিহা আৰু কমলালয়া কাকতি। গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি? উত্তৰটো হ'ল কুলেন্দু পাঠক সম্পাদিত জিজ্ঞাস। প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক'ৰ পৰা প্ৰকাশ পাইছিল? উত্তৰটো হ'ল প্ৰভাত। যোৰহাট নমৰাল স্কুলৰ পৰা। অসমীয়া সাহিত্য ভাষাৰ মিলিনিয়াৰ প্ৰথমখন অধিৱেশনত ক'ত অনুষ্ঠিত হয়? অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰটো হ'ল ডিব্ৰুগড়ত হোমেন বৰগোহাঞি। সীমাৰ মাজে অসমীয়া তুমি বাজাও আপোন সুৰ, আমাৰ মাজে তোমাৰ প্ৰকাশ তাই এত মধুৰ। এই কথাফাকি কোন কৰিব? ৰবীন্দ্ৰনাথ ঠাকুৰ। আইন-ই-আকবৰী কাৰ ৰচনা? উত্তৰটো হ'ল অবুল ফজলৰ। মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ল ইণ্ডিয়া উইন্স ফ্ৰীডম। মেঘদূত কি? মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক। তৰুণৰ সপোন গ্ৰন্থখনৰ লেখক কোন? উত্তৰটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল? উত্তৰটো হ'ল হিব্ৰু ভাষাত। আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি? উত্তৰটো হ'ল বেদ। হিব্ৰু লিংকৰ মুখপাত্ৰখনৰ নাম কি? উত্তৰটো হ'ল নিউ ইণ্ডিয়া নিউজ। সাংস্কৃতিক
ভাষাৰ সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল? উত্তৰটো হ'ল মহাকবি বাল্মীকিয়ে। ভাৰতৰ কোনগৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল আশাপূৰ্ণা দেৱী। ভাৰতৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? উত্তৰটো হ'ল বেংগল গেজেট। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ল কলহনৰ ৰাজতৰংগিনী। কোন দুজনৰ অনা ভাৰতীয় অৰ্থাৎ ভাৰতৰ বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে? উত্তৰটো হ'ল নেলছন মেণ্ডেলা আৰু খান আব্দুল গফুৰ খানক। কোনগৰাকী মহিলাই 1947 চনত 14-15 আগষ্টৰ মাজনিশা বন্দে মাতৰম জাতীয় সংগীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল? উত্তৰটো হ'ল সুচেতা কৃপানলিনী। চাৰে জাহাঁ সে আচ্ছা এই গানটো কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল মহম্মদ ইকবাল। এইজন জাৰ্মান সংস্কৃত পণ্ডিত যাৰ নামত দিল্লীত এটা হলৰ নাম আৰু কলিকতাত এটা ভৱনৰ নাম ৰখা হৈছে। তেওঁ কোন? মেক্সমূল্লাৰ। কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰে? গীতাঞ্জলি। হৰ্ষচৰিত্ৰৰ লেখক কোন? উত্তৰটো হ'ল বাণভট্ট। ৰামচৰিত্ৰ মানসৰ লেখক কোন? উত্তৰটো হ'ল তুলসীদাস। মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ লেখক কোন? মোহনদাস কৰমচাঁদ গান্ধী। বিখ্যাত লেখক আৰ্নেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নোবেল বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল দ্য অল্ড মেন দ্য চি। শ্বেক্সপিয়াৰে মুঠতে কিমানখন নাট লিখিছিল? উত্তৰটো হ'ল 37খন। ইংৰাজী কবিতাৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হ'ল জিঅফ্ৰী চচাৰক। মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস। ভাৰতত জন্মগ্ৰহণ কৰা কিৰণ দসায়ে 2006 চনৰ বুকাৰ বঁটা লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ বুক বঁটা লাভ কৰিছে? দ্য ইনহেৰিটেন্স অৱ লছ। কোনজন লেখকক এছিয়াৰ হোমাৰ বোলা হয়? উত্তৰটো হ'ল ফিৰদৌসী। ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হেৰী কোন লিখিছে? ৰবাৰ্ট লুইচ ষ্টিভেনছনে। গ্লিম্পছেছ অৱ ৱৰ্ল্ড হিষ্টৰী কোনে লিখিছিল? উত্তৰটো হ'ল জৱাহৰলাল নেহৰু। বিখ্যাত ফৰাচী লেখক ভলটেয়াৰৰ প্ৰকৃত নাম কি? উত্তৰটো হ'ল ফ্ৰাছোৱা মেৰী অৰুৱে। ইংলেণ্ডৰ কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল? ছাৰ উইনষ্টন নিউলেণ্ড চাৰ্চিলে। তেওঁ 6টা খণ্ডত লিখা দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ নামৰ গ্ৰন্থখনৰ বাবে 1953 চনত